নমস্কাৰ এয়া দেখিছেনে ছাত্ৰ ছাত্ৰীসকলক আমি কলৈ গৈ আছোঁ আহক আজি দেখুৱাম আপোনালোকক আমাৰ আদেশ অনুযায়ী ক্ষেত্ৰভিত্তিক অধ্যয়নলৈ নিয়া ঠাইডোখৰ এয়া যোৱাডোখৰ বেছি ভিডিঅ' কৰা নহ'লে অকণমান কৰিছিলোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলকো চাব লাগে আৰু এয়া আহি আমি ৰবৰ বাগান পাইছোঁহি দেখিছেনে কেনেকৈ বাতি এটা পাতি থয় আৰু ৰবৰ কাটে ছাত্ৰ ছাত্ৰীসকলেও আহিবলৈ পাই বিৰাট ভালেই পাইছিলে জেগাডোখৰো ইমান ধুনীয়া কেনেদৰে ৰবৰ প্ৰস্তুত কৰা হয় ইয়াত তেওঁলোকক সমগ্ৰ প্ৰক্ৰিয়াটো দেখুওৱা হয় আচলতে এয়া এনেদৰে কাটি থৈ দিয়াৰ পিছত ৰবৰখিনি গোট খাই থাকে আৰু একেলগে গোটেইখিনি সংগ্ৰহ কৰি লোৱা হয় প্ৰত্যেকজোপা গছতে এনেকৈ এটা এটা বাতি থাকে বহুত ডাঙৰ বাৰীখন মালিকজনৰ সম্পূৰ্ণ পৰামৰ্শ লৈ লোৱা হৈছিলে আৰু আছে ৰবৰ কেনেকৈ প্ৰস্তুত কৰে আৰু তেওঁলোকৰ ঘৰলৈ যোৱা হ'ব তেওঁলোকৰ এটা নিজা উৎপাদন কেন্দ্ৰ আছে য'ত মেচিন আছে কেনেদৰে শুকোৱা হয় ৰবৰখিনি প্ৰস্তুত কৰি কেনেকৈ পঠিওৱা হয় সকলোখিনি দেখুওৱা হ'ব চাই থাককচোন ইয়াত অকণমান ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই বুজাই আমি তেওঁলোকৰ ঘৰলৈ আহিলোঁ এয়া দেখিছেনে ঘৰ আহি পোৱাৰ পিছত এই বাহিৰত যে এইখিনি ডাঙত মেলি থৈছে এইখিনি শুকোৱা হৈছে আচলতে সম্পূৰ্ণ চেপি কৰি মেচিনত দিয়াৰ পিছত এয়া শুকুৱাই থোৱা হৈছে এইকেইটা হৈছে মেচিন য'ত চেপে তেওঁলোকৰ ঘৰত দুটা মেচিন আছে এই দুইটাই হয় নেকি মানুহজনে ভালকৈ বুজাই দিছিলে ছাত্ৰ ছাত্ৰীসকলক মন দি সম্পূৰ্ণ কথাখিনি শুনিলে আৰু এইখিনি যে ছাইডত থৈ দিয়া হৈছে দেখিছে এইখিনি হৈছে ট্ৰে ইয়াতে কাটি অনা কেঁচা ৰবৰখিনি ঢালি লোৱা হয় আৰু ইয়াত এচিড আৰু তেওঁলোকৰ কি কি আছে মিহলাই ৰবৰখিনি তাৰপিছতে মেচিনত চেপা হয় তেওঁ ধুনীয়াকৈ বুজাই আছিলে সম্পূৰ্ণ প্ৰক্ৰিয়াটো এইখন আৰু যে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে কিতাপৰ বাহিৰৰ কিবা এটা নতুন প্ৰক্ৰিয়া শিকাবৰ চেষ্টা কৰিলে সঁচাকৈ খুব আগ্ৰহী হয় তেওঁলোকে যথেষ্ট সহযোগিতা আগবঢ়াইছিলে আৰু আহি বাহিৰত শুকাই থকা ৰবৰখিনিও দেখুওৱা হৈছিলে তাৰপিছত তেওঁলোকৰ ঘৰলৈ আনি যোনটো শুকোৱা মানে ধোঁৱা দিয়া ঘৰটোলৈ অনা হৈছিলে কিন্তু মুখতে এজোপা শগুনী লতা পাই তাকো তেওঁলোকক চিনাকি কৰাই দিছিলোঁ এইজোপা ঔষধি শগুনী লতা গছ ইয়াতে সংগ্ৰহ কৰি অনা ৰবৰখিনি শুকুৱাই কৰি হোৱাৰ পাছত সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষৰ পিছত ইয়াতে জমা কৰা হয় দেখিছে কিমান ৰবৰ জমা কৰি ৰখা হৈছে এই গোটেইখিনি একেলগে তেওঁলোকে কেৰেলালৈ পঠিয়াই দিয়ে বা অন্য বাহিৰৰ ৰাজ্যলৈ তেওঁলোকে পঠিয়ায় এইটো হৈছে ইয়াত সম্পূৰ্ণ ৰবৰখিনি চেপি কৰি ধোৱা দিয়ে আৰু এয়া দেখিছেনে কেঁচা ৰবৰখিনি ট্ৰেত এনেদৰে মিহলাই থোৱা হৈছে আৰু এইটো হৈছে ৱাশ্বিং মেচিন মানে ৰবৰৰ ৱাশ্বিং মেচিন যোনখিনি ভেকুৰি যোৱা ৰবৰ হয় সেইখিনি ইয়াতে ধোৱা হয় বৰ্তমান সময়ত এইটো ব্যৱহাৰ কৰা হোৱা নাই আৰু এইটো হৈছে শুকোৱা ঘৰটো যিটো আন্ধাৰ হৈ আছিলে সম্পূৰ্ণ বন্ধ কোঠাটো ভালকৈ দেখুওৱা নহ'ল ইয়াত কেৱল ধোঁৱা ব্যৱহাৰ কৰি শুকোৱা হয় এতিয়া আমি গৈ আছিলোঁ তেওঁলোকক এখন অট'মেটিক তাঁতশাল দেখুৱাবলৈ একেটা ৰাস্তাৰেই যাব পাৰি বাবে আমি ভাবিলোঁ দেখুৱাই নিওঁ এয়া মানুহ ঘৰলৈ আহি আমি ছাত্ৰ ছাত্ৰীসকল সোমাই গৈছে এইখন দেখিছেনে অট'মেটিক তাঁতশাল ইয়াত ফুলৰ যোনটো চানেকি নিজেই বহি যায় মাইনা অট'মেটিক তাঁতশাল বুলিয়েই এনেই আমাৰ এইফালে কোৱা হয় তেওঁলোককো ইয়াৰ বিষয়ে আমাৰ হেড ছাৰে অকণমান ধাৰণা দিয়ে ছাত্ৰীসকলে কিছু বহুত ভাল পায় ইয়াত গামোচা লগাই থোৱা আছে আৰু ইয়াত দেখিছেনে এইখন ফুলৰ চানেকি আৰু এনেদৰে বৈ থাকে
এয়া গামোচা ফুল বহি গৈছে আৰু ইমানখিনি গামোচা ইয়াত জমা হৈ আছে কেইখনমান আমি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈ যোৱা ফটো ইয়াতে সংযোগ কৰি দিছোঁ আপোনালোকে চাব ভিডিঅ'টো সহযোগিতা আগবঢ়োৱা ব্যক্তিসকললৈ ধন্যবাদ আৰু নতুন নতুন ভিডিঅ'সমূহ দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকেও চাই ভাল পালে নিশ্চয় ভাল পালে জনাব ধন্যবাদ